এই মুহূৰ্তত জনাব বিচাৰিছো এক ব্ৰেকিং নিউজ। তিতাবৰত অঘটন সংঘটিত হৈছে। মূৰত পৰিল বিদ্যুতৰ খুঁটা, এইচটিপিন। আহত হৈছে সাংবাদিক। বিদ্যুৎ বিভাগৰ চৰম অকমান্যতা আৰু অমনোযোগিতাৰ ফলত তিতাবৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বিদ্যুৎ খুঁটাৰ পৰিবাহী তাঁৰত লাগি থকা এইচটিপিন পৰি গুৰুতৰভাৱে আহত হৈছে সাংবাদিক ইউচিউ পালিক। তিতাবৰ নগৰৰ মাজমজিয়াত তিতাবৰ ষ্টেচন তিনিআলি পদপথত ৰৈ থকা অৱস্থাত বিদ্যুৎ খুঁটাৰ পৰিবাহী তাঁৰত লাগি থকা এইচটিপিন পৰি মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তিতাবৰ মহকুমা সাংবাদিক সন্থাৰ সম্পাদকগৰাকী। সাংবাদিকগৰাকীক চিকিৎসাৰ বাবে ততাতৈয়াকৈ তিতাবৰ মহকুমা সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। সাংবাদিকগৰাকীৰ মূৰত কেইবাটাও চিলাই পৰিছে বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তৰ এই ব্ৰেকিং নিউজ। তিতাবৰত অঘটন সংঘটিত হৈছে। মূৰত পৰিল বিদ্যুতৰ খুঁটাৰ এইচটিপিন। আহত হৈছে সাংবাদিক। বিদ্যুৎ বিভাগৰ চৰম অকমান্যতা আৰু অমনোযোগিতাৰ ফলত তিতাবৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। ঘটনাটো মানে তিতাবৰ ষ্টেচন তিনিআলি মই ৰৈ আছিলোঁ। এখন বাছত মই আহিছিলোঁ। আহি বাছখন য'ত ৰাখিলে দুটা ইলেক্ট্ৰিচিটিৰ পোষ্ট আছে। মই তাতে নামিলোঁ। জাষ্ট বাছখনৰ পৰা নামি মই মাটিত ভৰি দিয়াৰ লগে লগে ওপৰৰ পৰা খুব ডাঙৰ কিবা বস্তু এটা বিজুলী বেগে আহি মোৰ মূৰত পৰিলোঁ। কি বস্তু পৰিল কি নাই মই ভালকৈ মনিবই নোৱাৰিলোঁ। খালি কিবা টুকুৰা এটা দেখা পাইছোঁ মই। তাৰপিছত মই হাতখন যেতিয়া মই কিবা এটা এনেকুৱা লাগিছে, মই চাইছোঁ যে মোৰ মূৰত তেজ ওলাই আহিছে। মই অনুভৱ কৰিছোঁ যে মই দুখ পাইছোঁ। লগে লগে পিছত মই গম পাইছোঁ এই বস্তুটো ৰাইজক দেখুৱাব পাৰিব। এই ইলেক্ট্ৰিচিটিৰ এই ডাঙৰ প্লেট কিছুমান থাকে এইচটিপিন নে কিবা কয়, সেই বস্তুটো ভাঙি আহি পেলাই মই মূৰত পৰি গৈছোঁ। এইটো মানে কি হৈছে, বহুত কৌটিকলীয়া বস্তু ইয়াত লাগি আছে, বহুত পুৰণা। এই বস্তুটো দেখিলে গম পায় বহু যুগ ধৰি একেখিনি বস্তু। এইটো APDCL যেতিয়া বিদ্যুৎ বিভাগটোক APDCL যেতিয়া ল'লে, তেওঁলোকে এইবোৰ চাব লাগিছিল। তেওঁলোকে মাচুল বৃদ্ধি কৰিছে, বাকী একো কৰা নাই। আজি মোৰ হ'ল, মই এতিয়া ভুক্তভোগী, মই গম পাইছোঁ। ইতিমধ্যে মোৰ CT স্কেন হৈছে। এই CT স্কেনৰ ৰিপৰ্ট মোৰ হাতত আছে। অলৰেডি ইয়াত মোৰ কেইবাটাও চিলাই পৰিছে আৰু বহুত মই কষ্ট পাইছোঁ। গতিকে কি ক'ম আৰু, ক'বলৈ ভাষাই নাই। ঘটনাটো মানে ওপৰৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ লাইটৰ বিলৰ পৰা এইটো ভাগি পৰিলে। পৰি যোৱাৰ লগে লগে মানুহটোৰ মাথাত পৰিলে। মাথাত পৰি মাথা গোটেই ফাটিছে, 4-5টা চিলাই পৰিছে। আৰু এই ঘটনাটোক লৈ ইলেক্ট্ৰিচিটি বৰ্ডে দায়িত্ব লৈ মানুহজনৰ চিকিৎসাধীন হৈ আছে। দায়িত্ব ল'ব লাগে, পইচা পাতি মানে কৰিব লাগে, মানে খৰচ পাতি গ্ৰহণ কৰিব লাগে ইলেক্ট্ৰিচিটি বৰ্ডে। ইলেক্ট্ৰিচিটি বৰ্ডৰ দুৰ্বল ভূমিকাৰ কাৰণে এই বস্তুটো হৈছে। এইটো নহ'লে ভাগি নপৰে নহয়।